বিলাসীপাৰা ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। ধুবুৰী জিলাত টেট চেণ্টাৰৰ বাবে দাবী। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনদ্বয়ে। নমস্কাৰ। বিলাসীপাৰা ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। ধুবুৰী জিলাত টেট চেণ্টাৰৰ বাবে দায়ী। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। ধুবুৰী জিলাৰ লগতে সংখ্যালঘু অধ্যুষিত মুঠ 6খন জিলাত টেট পৰীক্ষাৰ চেণ্টাৰ নিদিয়াৰ বাবে এই প্ৰতিবাদ। বিলাসীপাৰা গান্ধী চকৰ সন্মুখত এই মানৱ শৃংখল কাৰ্যসূচী পালন কৰে। শিক্ষামন্ত্ৰী মুৰ্দাবাদ, শিক্ষা বিভাগ হাই হাই, টেট চেণ্টাৰ লাগিবই আদি বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰিলে এই প্ৰতিবাদ। ধুবুৰী জিলাৰ লগতে বাদ পৰা প্ৰতিখন জিলাত টেট চেণ্টাৰ পাতিবলৈ দাবী জনালে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বিলাসীপাৰাৰ পৰা ফৰিজুদ্দিন আহমেদৰ ৰিপৰ্ট, টপ নিউজ অসম। ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিলাসীপাৰা গান্ধী চকত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে অহা 24 অক্টোবৰত অসমত সাধাৰণ টেট পৰীক্ষা অনুষ্ঠিত হ'ব। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে অসমৰ ভালেকেইখন জিলাত টেটৰ চেণ্টাৰৰ বাবে পৰীক্ষা কেন্দ্ৰ নাই। গতিকে আজি এই মানৱ শৃংখলাৰ জৰিয়তে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে যিসমূহ জিলাত টেটৰ চেণ্টাৰ নাই সেইসমূহ জিলাত টেটৰ চেণ্টাৰ দিবৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। আচলতে চৰকাৰে বৈষম্যমূলক নীতিৰ জৰিয়তে টেটৰ পৰীক্ষা কেন্দ্ৰসমূহ নিৰ্ধাৰণ কৰিছে। গতিকে চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে শিক্ষাৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি পৰিহাৰ কৰি অতি শীঘ্ৰে যিসমূহ জিলাত টেটৰ পৰীক্ষাৰ কাৰণে কেন্দ্ৰ নাই সেইসমূহ জিলাত কেন্দ্ৰ নিৰ্ধাৰণ কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। আমি বিলাসীপাৰা গান্ধী চকত মানৱ শৃংখল কাৰ্যসূচী যে অনাগত যি টেট পৰীক্ষা 24 তাৰিখে টেট পৰীক্ষা হ'বলৈ গৈ আছে, এই টেট পৰীক্ষাত অসমৰ 6টা জিলাৰ লগতে ধুবুৰী জিলাতো তেওঁলোকে টেটৰ চেণ্টাৰ দিয়া নাই। গতিকে এই ৰণোজ পেগু ডাঙৰীয়া, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু এই বিজেপি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। এই শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা মৈমতালি নীতি পৰিহাৰ কৰি অতি সোনকালে এই 6টা জিলাত ধুবুৰী জিলাতো টেটৰ চেণ্টাৰ দিব লাগে। কাৰণ ধুবুৰী জিলাৰ লগতে যিকেইটা জিলা বাদ পৰিছে এইকেইটা জিলা অতিকৈ অসমৰ ভিতৰত পিছপৰা আৰু ইয়াৰ যুৱক যুৱতীসকল অতি দৰিদ্ৰ ঘৰৰ। গতিকে ইয়াৰ পৰা বাহিৰত গৈ তেওঁলোকে কেনেকৈ পৰীক্ষা দিব? এই কৰোণাৰ সময়ত ইয়াৰ পৰা বাহিৰত যাওঁতে অসুবিধা বোধ কৰি আছোঁ। গতিকে অতি সোনকালে এই মৈমতালিটো বন্ধ কৰি আমাৰ ধুবুৰীৰ লগতে 5টা জিলাতো অতি সোনকালে টেটৰ চেণ্টাৰ দিবলৈ আমি বিলাসীপাৰাত আজি দাবী উত্থাপন কৰিছোঁ, আমি আন্দোলন কৰিছোঁ।